এই ভিডিঅ'টো ডাইৰেক্ট সত্যৰঞ্জন বৰাৰ কাৰণে বনাই আছোঁ। আপোনালোকে যে আমাৰ মুছলমান মানুহৰ ওপৰত ইমান হেৰি কৰি পেলাই মাংস নিষিদ্ধ কৰিলে, আমি মাংস খোৱা এৰি দিছোঁ। কিন্তু কথা হ'ল এই যে চাৰিজন যেন ধৰা পৰিলে, শ্যাম, প্ৰদীপ, অভিৰাজ, এহঁতি যেন চাৰিজন যে ধৰা পৰিলে, এইকেইটাতো সব হিন্দুৱে হয়। ইহঁতে যে গো মাংস ব্যবসা কৰি আছে, এই বিজনেছটো ৰখাবলৈতো আপোনালোকে এটা ভিডিঅ' এতিয়ালৈকে নবনালে। আৰু এই কেইদিন আগত এই দেৰগাঁও গোলাঘাট জিলাত তাত মাইকী মানুহ এজন, জানমণি নে জোনমণি নাম, ৰাতি 1:30 বজাত গৰু চুৰ কৰিবলৈ গৈ ধৰা পৰিলে গাড়ীৰ লৈ। এইবিলাকততো আপোনালোকে মাত নামাতে। এতিয়া এই গৰুবিলাক যায় ক'ত? মুছলমান মানুহে খোৱা বাদ দিছে। এতিয়াতো আপোনালোকে কি ঘৰত একদম পুৰা নাকত তেল দি কিনে শুই আছে নেকি? এতিয়া এইবিলাক চকুত নপৰে। অকল খালি টাৰ্গেটটো আপোনালোকৰ মুছলমানৰ ওপৰত। মুছলমানে বাদ দি দিছে গৰু খোৱা। ডাইৰেক্ট চেলেঞ্জ বাদ দি দিছোঁ, অপেন চেলেঞ্জ কৰিছোঁ আপোনালোকক, গৰু খোৱা বাদ দি দিছোঁ। কিন্তু কথা হ'ল এতিয়া এইবিলাক যেন চুৰ কৰি আছে, একাংশতো চব ধৰা পৰি আছে। এতিয়া আপোনালোকৰ জাতিয়ে তাত কোনটো মিয়া আছে আৰু কোনটো বাংলাদেশ আছে ওলাই দিয়ক।